পৰা সকলোকে নতুন বছৰ নৱবৰ্ষৰ নমস্কাৰ যাচিছোঁ। আজি এই প্ৰেছ মিট সভাত মোৰ লগত উপস্থিত আছে বিটিআৰ ট্ৰাইবেল চেলৰ ইনচাৰ্জ জোসেফ বসুমতাৰী ডাঙৰীয়া আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্ট মিডিয়া চেলৰ ইনচাৰ্জ মোৰ ভাইটি খাইৰুল জামান। আজি আমি আহিছোঁ আমাৰ অসমৰ পপুলাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ অসমৰ মামা, আমাৰ মামা ডাঙৰীয়া আজি ক'বলৈ বাধ্য হৈছে মিছলীয়া মামা। আজি EPCCৰ পৰা আমি সেইটোৱে ক'বলৈ বিচাৰিছোঁ যে আমাৰ মিছলীয়া মামাই এই অসমৰ গৰীব দুখীয়া, অসমৰ ভূমিহীন গৰীব দুখীয়াৰ বিৰুদ্ধে এটা যুঁজ চলাই লৈ আছে। ইয়াৰ বিৰুদ্ধে কয়েকটা কথা ক'বলৈ আজি আমি EPCCৰ হৈ পেলাই ইয়াত হাজু। এই মিছলীয়া মামা ডাঙৰীয়াই অসমৰ ভূমিহীন মানুহবিলাক উচ্ছেদ কৰাত খুব ব্যস্ত, যেনে গৰু কুটিত উচ্ছেদ কৰা, চিমেণ্ট চাপৰিত উচ্ছেদ কৰাত ব্যস্ত, চিৰাঙৰ আমাৰ বড়ো মানুহবিলাক উচ্ছেদ কৰাত ব্যস্ত। সেই ঠাণ্ডা দিনত তেখেতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি নিজকে ভাল গভৰ্ণেন্স বুলি ক'বলৈ বিচাৰে, ভাল CM বুলি ক'বলৈ বিচাৰে, তেনেহ'লে এই ঠাণ্ডা দিনত কিয় উচ্ছেদ কৰিব লাগে? আৰু ইয়াৰ লগত কোভিড, নাই খাম, নাই দাম, নাই টকা পইচা, ইয়াৰ মাজৰ উচ্ছেদ, ঘৰ বাৰী নাইকিয়া কৰাত ব্যস্ত, মাটি দালালবিলাক এৰেষ্ট কৰাত ব্যস্ত, অসমৰ দালাল ছিষ্টেমটো নাইকিয়া কৰাত ব্যস্ত। কিন্তু ইয়াৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি কেতিয়াও শুনা নাছিল, অসমত কেতিয়াও দেখা নাছিল ইমান ডাঙৰ বৃহৎ বিগেষ্ট লেণ্ড স্কেম কেলেংকাৰী। RBS ৰিয়েলটৰ প্ৰাইভেট লিমিটেড, ইয়াত ডাইৰেক্টলি জড়িত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাৰ পৰিবাৰে জড়িত। বেদখল চিৰিং চাৰপ্লাছৰ মাটিত ভূমিক লৈ পেলাই তেখেত ফাৰ্ম বনাইছে। আজি চাওক, আইন সকলৰ কাৰণে, গৰীব দুখীয়াৰ কাৰণে, এগেইনষ্টৰ কাৰণে আইন হয়, NDBবিলাকৰ কাৰণে আইন হয়, আলফাৰ বিৰোধীৰ কাৰণে আইন হয়। আৰু সেই আইনবিলাক গোটেই অসমবাসীৰ যদি হয়, আজি কিয় এই মুখ্যমন্ত্ৰীৰ পৰিবাৰ যে লেণ্ড স্কেম ভূমি কেলেংকাৰীৰ বিৰুদ্ধে কিয় আইন নাই? সেই গতিকে আমি আজি EPCCৰ থৰবৰ হৈ পেলাই ক'বলৈ বিচাৰিছোঁ যে এই কম দিনৰ মাজতে যদি সেই বিগেষ্ট অসমৰ RBS ৰিয়েলটৰ প্ৰাইভেট লিমিটেড লেণ্ড স্কেমৰ বিৰুদ্ধে যদি কোনো একশ্যন নলয়, তেনেহ'লে আমি অকল বড়োলেণ্ডত নহয়, অকল অসমত নহয়, আমি গোটেই ভাৰতবৰ্ষত আন্দোলনটো হ'ব। আৰু ইয়াৰ লগতে মই ক'বলৈ বিচাৰিছোঁ, আজিৰ দিনত আমি আগতে কৈছে মিছলীয়া মামা, আমাৰ ছাত্ৰ ছাত্ৰীক মামা মামা শব্দ দি এটা নিচা লগাই দিছে। আৰু পৰীক্ষাত আগত কৈছিল মামা ডাঙৰীয়াই যে ল'ৰাবিলাক যদি মেট্ৰিক ফাৰ্ষ্ট ডিভিজন পাছ কৰে আমি বুলেট কিনি দিম, আৰু কি কালাৰৰ বুলেট লাগে? ব্লেক কালাৰৰ বুলেট লাগে। আৰু ছাত্ৰীবিলাক কৈছে যে আপুনি যদি ফাৰ্ষ্ট ডিভিজন পাছ কৰে তেনেহ'লে আমি স্কুটি দিম। টকা ক'ত আছে অসমত? পইচা টকা ক'ত আছে? টকা দিব নোৱাৰে, বুলেট কিনি দিব নোৱাৰে, স্কুটি কিনি দিব নোৱাৰে। তেখেত কি কৰিলে? ইলেকশ্যনটো হ'ব পাৰে, কিন্তু এক্সামটো হ'ব নোৱাৰে। এই কোভিডৰ দোহাই লৈ পেলাই এক্সামটো নকৰিলে। তাৰপাছত ক'লে এই আমাৰ মামা ডাঙৰীয়াই, মিছলীয়া মামাই, যে আপুনি পৰীক্ষাই দিয়া নাই, এনেহে পাছ কৰিছে, আপোনাৰ চাৰ্টিফিকেটটো ভেলিড নহয়, সেইকাৰণে আমি বুলেটটো দিব নোৱাৰে, সেইকাৰণে আমি স্কুটিটো দিব নোৱাৰে। সেই গতিকে আমি অসমবাসীক অলপ সজাগ কৰিবলৈ চেষ্টা কৰিছোঁ যে সেই মামাই, সেই মেজিক মামাই, মিছলীয়া মামাই সঁচাকৈ মিছলীয়া। কিন্তু এটা কথা অসমৰ বুৰঞ্জীত লিখা আছে, মামাই দেহতকৈ ডাঙৰ নহয়, মামাই দেহতকৈ ডাঙৰ নহয়। এই গতিকে মিছলীয়া মামা, আপুনি সজাগ হোৱাটো ভাল। অসমবাসী গম পাইছে ইতিমধ্যে, আপুনি অসমখনো চলাবই নোৱাৰা অৱস্থাত। কি কৰিম কি নকৰিম, কি কৰিম কি নকৰিম? এই মিউজিক মামাই, হিমন্ত বিশ্ব শৰ্মা ডাঙাই, ওৱান মেন আৰ্মি, নিজে ডক্টৰ, নিজে ইঞ্জিনিয়াৰ, নিজে হাইকোৰ্ট,
নিজে লোৱাৰ কোৰ্ট, নিজে সেশন কোৰ্ট, নিজে উকিল, নিজে সব। হি ইজ এভৰিথিং। হি ইজ এভৰিথিং। সেইটো কেতিয়াও হ'ব নোৱাৰিম। এই গতিকে আমি ক'বলৈ বিচাৰিছে যে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাস্তাই ৰাস্তাই আমাৰ প্ৰশাসনবিলাক একে বেজি লগাই দিছে। বাইকৰ ফাইন, হেলমেটৰ ফাইন, খালি ফাইন, খালি ফাইন, খালি ফাইন। 1,000 টকা, 2,000 টকা ফাইন, খালি টেক্স। আনফালে এইবিলাকে টোল গেটৰ টেক্স ইমান বাঢ়ি গৈছে। তেলৰ দাম বৃদ্ধি, ইয়াৰ মাজতে টোল গেট, খালি টোল গেট। কোকৰাঝাৰৰ পৰা যদি আমি গুৱাহাটীত যাম, আমি 900ৰ পৰা 1100 পৰ্যন্ত দিব লগা হয় টোল গেটত। ইয়াৰ মাজতে আমি 900ৰ পৰা 1100 পৰ্যন্ত দিব লগা হয় টোল গেটত। ইয়াৰ মাজতে কোনোবা যদি বাই চান্সত আমাৰ ল'ৰা ছোৱালীবিলাক, ছাত্ৰ ছাত্ৰীবিলাক যদি হেলমেট পিন্ধা নাই, হেলমেট কেনেকৈ সকলোৱে পিন্ধিব? কাৰণ মোৰ বাৰীত মোৰ ভণ্টিজনীৰ বাইকে নাই, কিহৰ কাৰণে হেলমেট পিন্ধিব? ক'ৰ পৰা হেলমেটৰ দৰকাৰ হ'ব? আৰু ইয়াৰ কাৰণে যদি হেলমেট পিন্ধাৰ কাৰণে যদি ফাইন দিয়া হয়, আচ্ছা আপুনি ফাইন কৰিছা কিয়? কিবা এটা নিয়ম বনাই দিয়ক। হেলমেট পিন্ধা নাই, থানাত লৈ যা, লিখালিখি কৰক যে পুলিচ ৰিপৰ্ট যাব, ঘৰত যাব দিয়ক। আৰু ক'ব এনেকুৱা যদি আপুনি ভেহিকেল একৰ এগেইনষ্টত যায়, তেনেহ'লে ভৱিষ্যতে আপোনাৰ চাকৰি বাকৰি দিগদাৰ হ'ব। সেইবিলাক কথাই ক'ব লাগে। ডাইৰেক্ট ফাইন ইম্পজিশ্যন, 1,000 টকা, 2,000 টকা। সেই পইচাবিলাক ক'ত পাব? ক'ভিডৰ পৰিস্থিতিত নাই খাম, নাই দাম। আৰু আমাৰ অসমত যে শ্ৰমিক শ্ৰেণীৰ যি অসুবিধা আছে, স্পেচিয়েলি অসমত, নাগালেণ্ডৰ তুলনাত অসম আৰু তলত আছে। মেঘালয়ত এজন সাধাৰণ শ্ৰমিকৰ বেতন দিন ৱেজেছটো 500 টকা হয়, কিন্তু অসমত কি হয়? আমাৰ কোকৰাঝাৰ 250 টকা, 300 টকা। এই 250 আৰু 300 টকাতে কোনোবা মানুহ বাচিব পাৰে নেকি? আৰু ইয়াৰ মাজতে মিষ্টেকত যদি হেলমেট নিপিন্ধাকৈ যদি বাইকত দি যাম, তেনেহ'লে কি হ'ল? ওই যে 1,000 ফাইন। ক'ৰ পৰা পাম এইবিলাক? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, বিজেপি চৰকাৰে ঘৰে ঘৰে টকা বনোৱা মেচিন বিতৰণ কৰি দিছে নেকি আমাক? আমাৰ ঘৰত টকাৰ মেচিন আছে নেকি যেন আপোনাক যেনে তেনে খালি পইচা দিব লাগে? সেই ছিষ্টেমবিলাক বন্ধ কৰিব লাগে, সেই টেক্স ছিষ্টেমবিলাক বন্ধ কৰিব লাগে। সেই গতিকে আমি আজি প্ৰদেশ কংগ্ৰেছত হৈ পেলাই এই মিছলীয়া মামাক সজাগ কৰিছোঁ যে আপুনি সেইটো নকৰিবা। আকৌ কম, অসমত ইতিহাসত লিখা আছে, দেহতকৈ মোমাই ডাঙৰ নহয়। থেংক ইউ।